পোন প্ৰথমে অসমবাসীলৈ আমাৰ নমস্কাৰ। আকৌ এবাৰ স্বাগতম কৰিলোঁ আমাৰ ইউটিউব চেনেল জানি ইণ্টেৰিয়াৰ এণ্ড কনষ্ট্ৰাকশ্যন। আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব। চ' আজি আকৌ এটা নতুন ভিডিঅ' লৈ আছোঁ য'ত মই আজি আপোনালোকক ইনফৰ্মেশ্যন দিম ৰিগাৰ্ডিং ফল চিলিং। আপোনালোকে যদি আপোনালোকৰ ঘৰত ফল চিলিং কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আমি starting price 65 rupees with mal material and labor charge লৈ আমি কৰি দিওঁ। এইটো আপোনাৰ starting price। ইয়াতে আপোনাৰ টাটাৰ আল্ট্ৰা চেনেল আৰু জিপছাম বৰ্ডেৰে কৰি দিয়া হ'ব। আৰু যদি তাতকৈ অলপমান ভাল কোৱালিটিত ল'ব বিচাৰে তেতিয়াহ'লে আমি 75ত আপোনাৰ টাটাৰ চেনেল আৰু চেন গোবিন বৰ্ডেৰে কৰি দিওঁ। আৰু যদি তাতকৈ আৰু প্ৰিমিয়ামত আপুনি যাব খোজে তেতিয়াহ'লে আপোনালোকে আপোনাৰ জিপ লাইট বা জিপ ষ্টাৰ বৰ্ডো চেনেল আৰু বৰ্ড ইউজ কৰিব পাৰে। চ' আমি ইয়াতে যোনবোৰ ইণ্টাৰ পেৰিমিটাৰ ছেকশ্যন এইবোৰ লগাইছোঁ, এইবোৰ আমি ভালকৈ লগাইছোঁ। আমি ছেকশ্যনবোৰ আপোনাৰ এপ্ৰক্সিমেটলি 2 ফুটৰ ভিতৰতে আমি দিব ট্ৰাই কৰোঁ। আৰু যোনবোৰ আমি ইণ্টাৰ লগাওঁ এইবোৰ আমি 3 ফুটৰ পৰা 4 ফুটৰ ভিতৰত আমি দিওঁ চ' ডেট কি বস্তুটো ফ্ৰেমিংটো বহুত ষ্ট্ৰং হয়। আৰু আপোনালোকে আমাৰ ফিনিচিং চাব পাৰিছে। আমাৰ কাম হ'ল যে আমি বৰ্ডখিনি লগাই তাতে POP জইণ্টত মাৰি দিওঁ চ' ডেট কি আপোনালোকৰ পুটি প্ৰাইমাৰ ৰং কৰাতহে যদি আৰু দিগদাৰ নহয়। আৰু আপোনালোকে যদি গুৱাহাটী বা অসমবাসী বা যিকোনো জাগাত গুৱাহাটীত বা অসমত য'তে নাথাকক কিয় আৰু আপোনালোকে যদি ভাবিছে যে আমি ফল চিলিং বনাম তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আৰু আমাৰ নাম্বাৰ তলত দিয়া আছে। আৰু যদি আপোনালোকে যদি PVC ফল চিলিং কৰিম বুলি ভাবিছে তেতিয়াহ'লে আমি 80 to 100ৰ ভিতৰত আমি PVC ফল চিলিং কৰি দিওঁ। আৰু যদি WPC কৰিম বুলি ভাবিছে তেতিয়াহ'লে আমি 120 পৰা 140ৰ ভিতৰত কৰি দিওঁ। আমি অকল ফল চিলিঙে নহয় আমি কালাৰো কৰি দিওঁ। যদি আপোনালোকে এনেকুৱা হাই কোৱালিটি ছাৰ্ভিচ ল'ব মন আছে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰক। আৰু এটা ইনফৰ্মেশ্যন দিব বিচাৰিম, আমাৰ যোনবোৰ মিস্ত্ৰী বা আমি যোনবোৰ লেবাৰ কামত লগাওঁ সেইবোৰ হাই স্কিল মিস্ত্ৰী হয়। যদি আপোনালোকে যদি মাল মেটেৰিয়েল কিনি দিয়ে তথাপিও আমি কাম কৰি দিওঁ য'ত আমি 25 ৰুপিজকৈ মেকিং চাৰ্জ লওঁ। আৰু যদি এনেকুৱা হাই কোৱালিটি PVC লগাব মন আছে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। আমি অকল ফল চিলিঙে নহয় আমি ফুল ইণ্টেৰিয়াৰ কাম কৰোঁ লাইক মডুলাৰ কিটচেন, ৱাৰ্ড্ৰপ, ৱাল পেনেলিং, বেড, ডাইনিং, সোফা, ইচ এণ্ড এভৰিথিং আমি কৰোঁ। আপোনালোকে আমাৰ ভিডিঅ'ক লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।